দিনটো কাম কৰি বহুত ভাগৰ লাগিছে পাই। দিনটো অফিচডালতে বহি বহি পোকৰ গৰম হৈ গৈছে। ভেবেলা পঢ়িছনে তহঁতি? আইঅ মই বাহিৰত বহি আছো, ভিতৰত কাৰো মাত এটাও শুনা নাই। ৰহিমলা ওলাই আহাচোন, অথনিতে আহিলো, কোনো এটা দেখা দেখি নাই। মই চোৱা ফালি আছে দেই আপুনি। অফিচৰ পৰা আহিলে ভিতৰলৈ সোমাই যাব লাগে, কোনোনো বাহিৰত বহি চিঞৰ মাৰি আছে। শুনাও মানে একদম বৰ দুডাল ফালি ফালি চিঞৰি থাকিলেহে হয়। অফিচত বহি বহি টিকা গৰম কৰি আহিছো, তুমি আকৌ ঘৰত থাকি এনেই মাথা গৰম কৰিছা। চাহ একাপকে আনাগে, খাই দিওঁ। মুখ হাত গিলা ধুই সেই ৰুমলৈকে আহক, মই ৰুমলৈকে চাহ কাপ নিওঁ। গুলেশ্বৰলৈকে ফোন এটা কওঁ, চাহ একাপ খাবলৈ তাকো মাতি দিওঁ, বহুত দিন হ'ল লগ পোৱা নাই। হেল্ল' গুলেশ্বৰ, ক'ত আছ? ভদেশ্বৰ কাই, ঘৰতে আছো। কি হ'ল বা কওকচোন। এই বোলো বহুত দিন তোমাক লগ পোৱা নাই, চাহ একাপ খাবলৈ গুচি আহা আমাৰ ঘৰলৈ। অফিচৰ পৰা মই এই জাষ্ট পাইছোহি। বাৰু গৈছো দিয়ক। বহুত দিনৰ মূৰত এপাক ওলাই আহিলো দেই। এনেকে ওলাই আহি বৰ ভাল লাগে। এইকেইদিন ঘৰত কাম কৰি থাকোতে ওলাই আহিবলৈ সময়ে পোৱা নাই। বোলো আগতে সন্ধিয়া হোৱাৰ লগে লগে অকমান ফগেনৰ দোকানলৈকে ওলাই আহো। আজিকালি তাকো ওলাই আহিবলৈ সময়ে নাপাওঁ। কি বস্তু? এটুকুৰা মানুহৰ নিচিনা, এটুকুৰা বাঘৰ নিচিনা, এইটো কেনেকুৱা বস্তু? মই হৈছো বাঘক এইটো। মা, এইটো কেনেকুৱা বাঘক এইটো? জীৱনত প্ৰথম দেখিছো। পলোৱাই ভাল হ'ব মোৰ জীৱনটো বচাই। ক'ত পলাইছ পেহেলবান? पतली कमरिया बोले, तीर सी नजरिया बोले, हाय हाय हाय। আগৰ জনীয়ে বেকআপ দি দিলে, এতিয়া চিন্তাহে লাগিছে নতুনকেনো এজনী কেনেকে পটাও। কাইলৈৰ পৰা একদম মই চিকিউৰিটি গাৰ্ড হ'ব লাগিব। ৰাস্তাতে ৰৈ থাকিম, কোনোবা ধুনীয়া ছোৱালী দেখিলে প্ৰপ'জ মাৰি দিম। ভেবেলা, পানী গিলাচ আনছোনো, পানী গিলাচ আন, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই আহিছে। মোলে চদা কি হলো ইমান পিয়াহত অন্তকণ্ঠ শুকাই অহাকে? নকবি আৰু, আজি আচৰিত বস্তু এটা বাটত দেখি আহিছো। বাপেক মাতি দেগে যাচোন ভিতৰৰ পৰা। ৰ'ব মাতি দিছো। ৰাম, আজি যেন তেনে বাচি আহিছো। ভগৱানৰ কৃপাত মোৰ জীৱনটো বাচিলে আৰু। এইটো কি বস্তু আছিলে? গুলেশ্বৰ, কি হলো? ইমান ভয় খাই থকা নিচিনা লাগিছে যে তোমাৰ চেহেৰাটো। নকব আৰু, যেনে তেনে জীৱনটো বচাই আহিছো মোৰ। বাটত আজি বহুত অদ্ভুত বস্তু এটা দেখিলো। বস্তুটো দেখিবলৈ আধা মানুহৰ নিচিনা, আধা বাঘৰ নিচিনা। এইটো আকৌ কেনেকুৱা বস্তু বা? গুলেশ্বৰ, এইটো মংকিমেন হবলা। আগতে আমাৰ ককাহঁতৰ দিনত শুনিছিলো কিবা মংকিমেন ওলোৱা কথা। আগতে বোলে মংকিমেনে মানুহবোৰক ধৰি ধৰি লৈ যায়। নালিয়া দা, দেৰি কৰিব নোৱাৰি। গাঁৱৰ মানুহ গোটাই সেইটোনো কি বস্তু খেদাৰ ব্যৱস্থা কৰোঁগে বলক। তহঁতি তেনেহলে মোক বিচাৰি পাই গলিহি। গুলেশ্বৰ, এইটো কেনেকুৱা বস্তু? আইতা, এইটো মংকিমেন। এইটো মংকিমেন নহয়, এইটো হেৰি, এইটো কিবা আধা মানুহ আধা বাঘ। তহঁতৰ ওপৰত হামলা কৰিম, হামলা।